আজিৰ এই ভিডিঅ'টোত PCOD আৰু PCOSৰ বিষয়ে আলোচনা কৰিম। এই PCOD আৰু PCOS নো কি? আজিকালি বহুত মহিলাৰ মাহেকীয়া অনিয়মিত হ'ব ধৰে। কিছুমানৰ বহুত দিনৰ পৰা মেন্স নোহোৱাকৈ হৈ থাকে। মেন্স মিছড হৈ থাকে। কিছুমানৰ মুখত বহুত বেছি পৰিমাণৰ পিম্পল ওলাব ধৰে আৰু মুখত চুলি গাজিব ধৰে, যাক ফেচিয়েল হেয়াৰ বুলি কয়। আৰু এই PCOD আৰু PCOS যদিহে হয় তেতিয়াহে আপোনাৰ এই প্ৰব্লেমবিলাক হ'ব পাৰে। যেতিয়া ডক্টৰৰ ওচৰত যায় তেতিয়াহে ডায়েগন'জ হয় তেওঁৰ PCOD বা PCOS হৈছিল। এতিয়া PCOD আৰু PCOS নো কি জানো আহক। PCOD হ'ল এটা মেডিকেল কণ্ডিশ্যন য'ত অভেৰিয়ে ইমেচিউৰ এগ ৰিলিজ কৰে, যাৰ কাৰণে পিছলৈকে ই চিষ্টলৈকে ডেভেলপড হয় আৰু ইয়াক আমি PCOD বুলি কওঁ। আৰু PCOS হৈছে চিভিয়াৰ ফৰ্ম অফ PCOD আৰু এইটো এটা মেটাবলিক ডিছঅৰ্ডাৰ। তাৰমানে ই গোটেই বডিটো এফেক্টেড হ'ব পাৰে, যেনেকৈ আপোনাৰ অভাৰৱেট হোৱা, বহুত বেছি পৰিমাণৰ চুলি সৰিবলৈকে ধৰা, মুখত একনি ওলোৱা, মুখত চুলি গজা, এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাক হয়। আৰু এই কণ্ডিশ্যনটো অভাৰীয়ে এগ ৰিলিজ যিখিনি কৰিব লাগিছিল এই ৰিলিজ কৰা বন্ধ কৰি দিয়ে। এতিয়া তাৰ আগতে জানো অভেৰীনো কি। অভেৰী বা ডিম্বাশয় ই দুটা থাকে। জৰায়ু বা ইউটেৰাছৰ দুয়ো চাইডে তলৰ পেটত দুডাল ফেলোপিয়ান টিউবৰ লগত সংলগ্ন হৈ থাকে। এতিয়া অভেৰীৰ কাম কি? অভেৰীৰ মেইন কাম হৈছে অভাম প্ৰডাকশ্যন কৰা বা ডিম্বাণু প্ৰডাকশ্যন কৰা। নেক্সট হৈছে মহিলাৰ মাহেকীয়া কণ্ট্ৰল কৰা বা নিয়মিতভাৱে কৰা। তাৰ পাছত এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন আদি হৰমন ই প্ৰডাকশ্যন কৰা। এতিয়া PCOD আৰু PCOSৰ কাৰণনো কি? PCOD আৰু PCOSৰ কাৰণ যদিও আইডেণ্টিফাই কৰিব নোৱাৰি বা ইয়াৰ যদিও কাৰণবিলাক আননোন, তথাপিও ইয়াৰ যিখিনি আপোনাৰ ফেমিলি অৰিয়েণ্টেড হ'ব পাৰে বা ফেমিলি বা হেৰিডিটি কোৰিলেটেড হ'ব পাৰে। আৰু নেক্সট হৈছে ইনএপ্ৰপ্ৰিয়েট লাইফষ্টাইল। মেইন ইনএপ্ৰপ্ৰিয়েট লাইফষ্টাইলৰ কাৰণে বা চেডেণ্টাৰী হেবিটৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ ডিজিজত ভোগা দেখা যায়। এতিয়া PCOD আৰু PCOS যদি হয় কি হ'ব পাৰে জানেনে? যদিহে কাৰোবাৰ PCOD বা PCOS হয় তেতিয়াহ'লে তেওঁলোকৰ মাহেকীয়া বহুত দিনৰ পৰা ইৰেগুলাৰ হ'ব ধৰিব। কিছুমানৰ 3 মাহ 4 মাহ পৰ্যন্ত মেন্সটো বন্ধ হৈ থাকে। তাৰ পাছত মুখত বহুত বেছি পৰিমাণৰ আপোনাৰ একনি ওলাব ধৰে বা পিম্পল ওলাব ধৰে। কিন্তু আপুনি যদিহে পিম্পলছৰ ট্ৰিটমেণ্ট কৰে বা মুখত লগায়ো তেতিয়াও আপুনি ৰিজাল্ট নাপাব বা ভাল নহয়। আপোনাৰ পিম্পলবিলাক তেনেকৈ ধৰণৰ থাকিব। আপুনি বহুত মানুহে আহি পোৱা, বহুত মহিলাই আহি পোৱা শুনা যায় তেওঁৰ পিম্পলবিলাক বহুত দিনৰ পৰা হৈ আছে অথচ কমি যোৱা নাই। বহুত মেডিচিনছ লৈছে, বহুত মেডিচিনছ এপ্লাই কৰিছে, কমি যোৱা নাই। তাৰ পাছত চুলি সৰিবলৈকে ধৰে। চুলি বহুত বেছি পৰিমাণৰ সৰিব ধৰে, লগতে তেওঁলোকৰ চুলিখিনি পাতল হয়। যিটো গাৰ্ড থাকে বা যিটো পনিটেইল থাকে, পনিটেইলটো একেবাৰে পাতল হ'ব ধৰে। কিন্তু এই কণ্ডিশ্যনটোত যদিহে কাৰোবাৰ PCOD বা PCOSৰ কাৰণে চুলি সৰিছে, আপুনি যদিহে চুলি সৰাৰ কাৰণটো নাজানে, আপুনি এনেই চুলিৰ ট্ৰিটমেণ্ট লৈ আছে, আপুনি কিন্তু ৰিজাল্ট নাপাব। PCOD আৰু PCOS হ'লে মেল পেটাৰ্ণ বলনেছৰ দৰে চুলি সৰিবলৈকে ধৰে। আচলতে এই ডিজিজটোৰ বা PCODত যিটো টেষ্টোষ্টেৰন হৰমন আছে, মেল এণ্ড্ৰজেনিক হৰমন, এই হৰমনটো বাঢ়ে। এই বাঢ়ি যোৱাৰ কাৰণেহে এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হ'বলৈকে ধৰে। তাৰ পাছত মুখত, বুকুত আৰু পিঠিত কিছুমানৰ চুলি গাজিব ধৰে। কিছুমান পেচেণ্টে বা কিছুমান মহিলাই আহি কোৱা শুনা যায় তেওঁলোকৰ মুখত ফেচিয়েল হেয়াৰ আহিব ধৰিছে। আমি মেডিকেলি ইয়াক হাৰ্চুটিজম বুলি কওঁ। নেক্সট ইম'চনেল আপছেট হোৱা বা মুড চুইং হোৱা, ডিপ্ৰেশ্যনত ভোগা, অভাৰৱেট হোৱা। আপুনি বহুত দিনৰ পৰা ন'টিছ কৰিব আপোনাৰ ৱেইটটো বহুত বেছি বাঢ়িব ধৰে। আপুনি তেতিয়া যদিও আপুনি ৱেইটৰ কাৰণে ট্ৰিটমেণ্ট গ্ৰহণ কৰে আপুনি ভাল নাপাব। আপোনাৰ কাৰণটো PCODৰ কাৰণে আপুনি ৱেইট হ'ব ধৰিছে, গতিকে আপুনি PCODৰ ট্ৰিটমেণ্ট গ্ৰহণ কৰিব লাগিব। কিছুমানৰ নেক, গ্ৰইন এৰিয়া বা আপোনাৰ ব্ৰেষ্ট এৰিয়া কলা পৰিবলৈকে ধৰে। কিছুমান মহিলাৰ প্ৰেগনেণ্ট নহয়। যেতিয়া ডক্টৰৰ ওচৰত প্ৰেগনেণ্ট নোহোৱাৰ কাৰণে ট্ৰিটমেণ্ট ল'ব যায় তেতিয়াহে তেওঁ ডায়েগন'চিছ হয় তেওঁৰ PCOD বা PCOS হৈছে। এতিয়া আমি জানো যে PCOD বা PCOS কেনেকৈ আপুনি ডায়েগন'চিছ কৰিব। PCOD বা PCOS যদিহে হয় তেতিয়াহ'লে আপুনি এখন ছ'ন'গ্ৰাফি, তলৰ পেটৰ যদিহে এখন ছ'ন'গ্ৰাফি কৰে তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ PCOD হৈছে নে PCOS হৈছে। লগতে আপুনি হৰমনেল টেষ্ট বা কিছুমান ব্লাড টেষ্ট কৰিব লাগিব,
তেতিয়া আপুনি সম্পূৰ্ণৰূপে ইয়াক ডায়াগন'চিছ কৰিব পাৰিব। PCOD আৰু PCOS ট্ৰিটমেণ্ট নকৰে বা অৱহেলা কৰে তেওঁ কি কমপ্লিকেশ্যন হ'ব পাৰে। কিছুমান মহিলাৰ দেখা যায় তেওঁলোকৰ হেভি ব্লিডিং হ'ব ধৰে, হেভি মেনষ্ট্ৰুৱেল ব্লিডিং হ'ব ধৰে, অৰ্থাৎ আমি মেনৰেজিয়া বুলি কওঁ। কিছুমানৰ এবনৰ্মেল ইউটেৰাইন ব্লিডিং হ'ব ধৰে, কিছুমানৰ প্ৰেগনেণ্ট নহয়, যাক আমি ইনফাৰ্টিলিটিত ভোগা বুলি ক'ব পাৰোঁ। যদিও কিছুমানৰ প্ৰেগনেণ্ট হয় তেওঁৰ ডেলিভাৰী টাইমত কৰি আগতে হ'ব ধৰে, যাক প্ৰিটাৰ্ম ডেলিভাৰী বুলি কোৱা হয়। কিছুমানৰ বেবীটো ভিতৰতে মৃত অৱস্থাত পোৱা যায়। এনেকুৱা ধৰণৰ কমপ্লিকেশ্যনত ভোগা দেখা যায়। কিছুমানৰ মনত প্ৰশ্ন হয় যে PCOD কোনোবাই ভুগি থাকিলে ইয়াক ঠিক কৰিব নোৱাৰি নেকি বা ইয়াক পাৰ্মানেণ্টলি ঠিক কৰিব নোৱাৰি নেকি। কিছুমান মহিলাই আহি প্ৰশ্ন কৰে যে তেওঁ আগতে PCOD ভুগিছিল অথচ মেডিচিনো খাইছে, তাৰ 2 বছৰ 3 বছৰ পিছত আকৌ প্ৰব্লেমটোত ভুগিছে। এনেকুৱা ধৰণৰ হয় নেকি। PCOD বা PCOSৰ যেতিয়া ট্ৰিটমেণ্ট দিয়া হয়, হোমিঅ'পেথিক যেতিয়া ট্ৰিটমেণ্ট আপোনাক গ্ৰহণ কৰে বা আপুনি ট্ৰিটমেণ্ট লয়, আপোনাক ইয়াক সম্পূৰ্ণৰূপে লং লাষ্টিং আৰু পাৰ্মানেণ্ট ৰিজাল্ট দিব পাৰি। PCODৰ কাৰণে যিখিনি সমস্যাত ভুগি থাকে, আপোনাৰ একনি ওলোৱা বন্ধ হ'ব, মাহেকীয়া নিয়মিতভাৱে হোৱা ধৰিব, চুলি যদিহে বেছি পৰিমাণে সৰিছে তেতিয়াহ'লে কমিবলৈকে ধৰিব, ৱেইটটো কণ্ট্ৰল হ'বলৈকে ধৰিব। আৰু কিছুদিনৰ পাছত আপোনাৰ যদিহে মাহেকীয়া নৰ্মেল হ'ব ধৰে, আপোনাৰ সমস্যাবিলাক নাইকিয়া কৰিব পাৰি। মুখত বেছি পৰিমাণৰ চুলি যদিহে গাজিবলৈকে ধৰে, সেইটো কণ্ট্ৰল কৰিব পাৰি। ইয়াক আপুনি মেইনটেনেঞ্চ কেনেকৈ কৰিব। ইয়াৰ মেইন কাৰণ হৈছে ইনএপ্ৰপ্ৰিয়েট লাইফষ্টাইল। গতিকে আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰক। চেডেণ্টাৰী হেবিট আছে যদি সেইটো বন্ধ কৰক, য়োগা কৰক, প্ৰাণায়াম কৰক, ৰাতিপুৱা সোনকালে উঠক, এক্সাৰচাইজ কৰক আৰু টাইমলি খোৱা কৰক। অভাৰৱেট যাতে নহয় তাৰ বাবে আপুনি নিয়মিতভাৱে খোৱা কৰক, অলপ এক্সাৰচাইজ কৰক। দেখা পাব আপোনাৰ যিমান সমস্যা হৈছে কমিবলৈকে ধৰিব। গতিকে PCOD বা PCOS যদিহে হয়, আপুনি ভয় কৰিব লগা কোনো কাৰণ নহয়। আপুনি সম্পূৰ্ণৰূপে সঠিক সময়ত ট্ৰিটমেণ্ট যদিহে গ্ৰহণ কৰে, ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰি। কিন্তু হোমিঅ'পেথিক চিকিৎসা গ্ৰহণ কৰোঁতে সদায় অভিজ্ঞ চিকিৎসকৰ হতুৱাইহে ট্ৰিটমেণ্ট গ্ৰহণ কৰিব। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপুনি PCODৰ বিষয়ে আপুনি সম্পূৰ্ণৰূপে জানিব পাৰিছে। অনুগ্ৰহ কৰি চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। আজিলৈকে এৰিছোঁ, ধন্যবাদ।